এইটো ভিডিঅ'ত আপোনালোকক জনাব চেষ্টা কৰিম যে নেচাৰেলি উচ্চতা কেনেকৈ বৃদ্ধি কৰিব পৰা যায়, আপোনাৰ হাইট কেনেকৈ বঢ়াব পৰা যায়। এইটো বেছিভাগ ক্ষেত্ৰত বংশগত বুলি ক'ব পৰা যায়, আৰু হ'লেও যদি আপোনাৰ এজ 21 বছৰৰ তলত আছে তেতিয়াহ'লে আপুনি অলপ হ'লেও হাইটটো বঢ়াব পাৰিব। প্ৰথমটো হৈছে পুষ্টিকৰ খাদ্য খাব লাগিব। পুষ্টিকৰ খাদ্য যেনে প্ৰটিনৰ মাজত কি হৈ গ'ল, মাছ, মাংস, কণী, গাখীৰ এইবিলাক খাব চেষ্টা কৰিব। নাম্বাৰটো হৈ গ'ল কেলছিয়াম কি হয়, গাখীৰ, পনীৰ বা সৰু মাছ খাব চেষ্টা কৰিব। ভিটামিন ডিৰ বহুত বেছি দৰকাৰ আছে। ভিটামিন ডিৰ কাৰণে এটা কাম আপোনালোকে কৰিব লাগিব, 10 পৰা 15 মিনিট কমেও ডেইলি বেচিছত ৰ'দত বহিব লাগিব। জিংক, আইৰণ, মিনাৰেলছ এনেকুৱা ধৰণৰ বস্তু আপুনি খাব চেষ্টা কৰিব লাগিব। আৰু এটা হৈছে নিয়মিত ব্যায়াম। শৰীৰৰ উচ্চতা বৃদ্ধি তথা আপোনাৰ হাড় মজবুত কৰিবৰ কাৰণে, আপোনাৰ মাচুল মজবুত কৰিবৰ কাৰণে নিয়মিত ব্যায়াম কৰাটো বহুত বেছি দৰকাৰ হয়। যেনে সূৰ্য নমস্কাৰ কৰিব চেষ্টা কৰিব। হেঙিং যোনটো আছে, হেং হৈ থাকে যে, তো হেঙিং প্ৰেক্টিচ আপুনি কৰিব লাগিব। হেঙিংটো আপুনি ডেইলি বেচিছত কৰিব, দিনত 2 পৰা 3 বাৰ কৰিব, কমেও 10 মিনিট পৰ্যন্ত। চতুৰংগ দণ্ড সেইটো কৰিব লাগিব। মই ফটোত দেখুৱাৰ দৰে কোব্ৰা ষ্টেজ যোনটো আছে, মই এটা ফটো লগাই দিম, কোব্ৰা ষ্টেজ কৰিব চেষ্টা কৰিব লাগিব, বা স্কিপিং কৰিব চেষ্টা কৰিব, সেইটো মই ফটো লগাই দিছোঁ। আৰু এটা কাম কৰিব লাগিব, প্ৰতিদিন 8 পৰা 9 ঘণ্টামান টোপনি যাব চেষ্টা কৰিব, আৰু ৰাতি সোনকালে শুব চেষ্টা কৰিব, আৰু সোনকালে উঠিব চেষ্টা কৰিব। ভাল দেহভংগী বজাই ৰাখক, মানে পষ্টিউৰ যোনটো আছে সেইটো ভালকৈ বজাই ৰাখক। যদি আপুনি এনেকৈ থাকে, এইটো পজিশ্যনত খোজ কাঢ়ে বা এনেকৈ এইটো পজিশ্যনত থাকে, এইটো পজিশ্যন বহি থাকে, তেতিয়াহ'লে আপোনাৰ মেৰুদণ্ডটো ষ্ট্ৰেইট হৈ নাথাকিব, তাৰ ফলতো আপোনাক হাইট কম বুলি দেখা যাব। তো আপুনি এটা কাম কৰিব, একদম এনেকৈ ষ্ট্ৰেইট হৈ থাকিব চেষ্টা কৰিব, খোজকাঢ়িলেও ষ্ট্ৰেইট হৈ থাকিব, বহিলেও ষ্ট্ৰেইট হৈ থাকিব চেষ্টা কৰিব। তেতিয়াহ'লে চাব আপুনি হাইটটো যোনটো আপোনাৰ কম লাগিছিল সেইটোৰ পৰা হ'লেও অলপ হ'লেও হাইট বেছি যেন অনুভৱ হ'ব। যদি এইখিনি আপুনি কৰে তেতিয়াহ'লে হয়তো বা অলপ হ'লেও আপোনাৰ হাইট গেইন হ'ব। আপুনি কৰি চাব পাৰে। যদি আপোনাৰ বয়স 21 বছৰতকৈ বহুত বেছি হৈ গৈছে তেতিয়াহ'লে হয়তো এইটো টিপছ কামত নিদিয়ে। এনেকুৱা টিপছৰ পেজটো ফ'ল' কৰি থ'ব পাৰে। ধন্যবাদ।